আৰু এখন হৈছে ডিম্পু বুঢ়া চাহৰ দোকান আৰু ডিম্পু বুঢ়া চাহৰ দোকান ডিম্পু বুঢ়া নাই কিন্তু মানুহৰ ভিৰ চাওক আৰু এইখন হৈছে এখন নাইট ছুপাৰ বাছ আৰু এই বাছখনৰ ভিতৰতে মানে এখন হোটেল আছে তো আপোনালোক সেইখিনিও দেখাম তো ভিডিঅ' একদম শেষলৈ চাই থাকিব তো এইকেইদিন ভিডিঅ' বনা নাই আজি আহিলোঁ হেঙুল চাবা মানে থিয়েটাৰ নহয় ৰবি শৰ্মাক চাবা আহিছিলোঁ তো আপোনালোক দেখাম চাই থাকিব আৰু কিবা কিবি দেখাম তো এয়া হৈছে নলবাৰীৰ ৰাস তো আজি কোনো বন্ধ বাৰ নহয় আজি মঙলবাৰ আৰু মঙলবাৰতে ইমান মানুহ তো এইকাৰণে নলবাৰী ৰাসৰ কাৰণে মানে যদিও আপুনি নলবাৰী ৰাস এতিয়ালৈকে চোৱা নাই মানে বহুত কিবা কিবি মিছ কৰিছে তো আহি গ'লোঁ আমি হেঙুল থিয়েটাৰত মানে গেলাৰী টিকেট কাটিছোঁ তো আমি নৰ্মেলি থিয়েটাৰত মানে কম পইচাত লাষ্টত চাওঁ আৰু যদি আমি চিনেমা হলত চাওঁ বেছি পইচা দি কিনে লাষ্ট মানে এইটোৱে ডিফাৰেঞ্চ মানে থিয়েটাৰত পিছফালে কম দাম আৰু চিনেমা হলত পিছফালে বেছি দাম মই মানে ৰবি শৰ্মাক চাব মানে এক্সাইটেড হৈছিলোঁ মানে থিয়েটাৰ চাব প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টা আগতে আহি বহি গৈছোঁ তো এতিয়া ফাইনেলি ৰবি শৰ্মাৰ এণ্ট্ৰি হৈ গ'ল আৰু ইয়াত বেছি মিউজিক চলি আছে তো মিউজিক চলি থাকিলে এইবিলাক মানে ভিডিঅ'ত মানে দেখালে কপিৰাইট লাগিব পাৰে বা ফেচবুক পেজটো ডাউন হৈ যাব পাৰে সেইকাৰণে মই মিউজিকখিনি দেখা নাই তো আপোনালোকে এনেকৈ ভিডিঅ' ক্লিপটো চাই লওক তো ৰবি শৰ্মাটো আপোনালোকে জানেই মানে এণ্ট্ৰি হললৈ কিমান আকাৰ লাগি গৈছিল আৰু মানুহ তো প্ৰথমতে মানুহ আপোনালোকে হয়তো কম দেখা পাইছিল প্ৰথম ভিডিঅ' ক্লিপটোত এতিয়া মানুহ আপোনালোকে কিমান চাওক বহুত আছে তো তথাপিও মাজতে 2টা ক্লিপ আপোনালোক দেখা আৰু ৰবি শৰ্মাৰ এণ্ট্ৰি হললৈ আপোনালোকে চাওক অডিয়েঞ্চৰ চবৰে মোবাইল অন হৈ গৈছে মানে চবেই মোবাইলত কেপচাৰ কৰি লৈছে ৰবি শৰ্মা তো ৰবি শৰ্মাক ওচৰৰ পৰা চোৱাৰ সুযোগ মানে আগতে একবাৰ চাইছোঁ মানে যেতিয়া হেঙুল থিয়েটাৰত আছিল তো এইবাৰ লাষ্ট বেলেগ আছে ৰবি শৰ্মা কাৰণ যিহেতু থিয়েটাৰ নকৰে বুলি কৈছে তো সেইটো কাৰণে লাষ্ট চান্সটো এৰা নাই তো নলবাৰী ৰাসত চকু চালোঁ তো খুবেই ভাল লাগিল আৰু চাওক তো আমি মানে থিয়েটাৰ চাই ভাবিলোঁ মানে ডিম্পু বুঢ়া দোকানত কিবা খাওঁ মানে চাহটো বেলেগত খালোঁ ডিম্পু বুঢ়াত যিটো চাহ পায় কিন্তু যিটো ড্ৰেগন বিস্কুট বা স্মক বিস্কুট যে খাম বুলি ভাবিছিলোঁ কিন্তু ডিম্পু বুঢ়াৰ দোকানত মানুহ বহুত সেইটো কাৰণে আজিও নোমালোঁ দিয়ক হ'ব দিয়ক কেতিয়াবা বেলেগত খাম তো মই মানে আপোনালোকে জানে মই ইয়াৰ আগৰ ভিডিঅ'কেইটাতো মানে নতুন নলবাৰীত এখন নতুন যি বস্তু হৈছে সেইবিলাক দেখাই আছিলোঁ মানে এইটো এটা নতুন বস্তু মানে এখন নাইট ছুপাৰ বাছ তো বাছৰ ভিতৰতে মানে ৰেষ্টুৰেণ্ট বা হোটেল মানে খোৱা বস্তু চব বাছৰ ভিতৰতে তো এইটো এটা একদম নতুন বস্তু কিন্তু এখন নলবাৰীত ৰাসত আছে কিন্তু নলবাৰীত নহয় বেলেগ জেগাৰ হয় মানে আগতে মানুহ নিছিল কিন্তু এতিয়া সেই মানুহখিনি বন্ধ কৰি এতিয়া হোটেল বনাই দিছে তো এইটো এটা নতুন অদ্ভুত বস্তু মানে ভিতৰত যাম বুলি ভাবিছিলোঁ ভিতৰত যোৱা নহ'ল তো বাহিৰৰ পৰাই চাই লওক বহুত